আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, চাই থাকক আমাৰ লোকেল কুকুৰাৰ পোৱালি আমি কেনেকৈ বৰ্ডিং কৰোঁ, কেনেকৈ পোহপাল কৰোঁ, সকলো বস্তুখিনি মই আজি আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক, এইখন বৰ্ডিঙৰ আপোনালোকে পোৱালিখন দেখি আছে। আমি অলৰেডি দাদাহঁতৰ ঘৰত পোৱালি দিবলৈ আহিছোঁ আৰু এইখন বৰ্ডিং বনাইছিল দাদা। আমি পোৱালি আনি পেলাই দাদাই লাহে লাহে এটা এটাকৈ গুনি আছে, মই ইয়াতেই বহি আছোঁ। হয় বন্ধু বান্ধৱীসকল, চাওক, আমি পোৱালি ডেলিভাৰী দি আছোঁ। এতিয়া ইয়াতে 600মান পোৱালি আছে, আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেলখন। চাওক বন্ধু বান্ধৱীসকল, মই এইখন ফাৰ্মত আমি আগৰ পৰাই মাল দি থাকোঁ আৰু দাদাই লৈ থাকে, কিয়নো মই মাল ভাল দিওঁ কাৰণে দাদাই সদায় মোৰ পৰাই মাল লয়। মই আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। চাওক, আমি কি ধুনীয়া কোৱালিটি মাল দিছোঁ দাদাক, আপোনালোকে প্ৰত্যক্ষ কৰি আছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি লোকেল কুকুৰাৰ ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই নিজৰ ববীয়াকৈ প্ৰচেষ্টাত মই পোৱালি, ভাল কোৱালিটি পোৱালি আমি দিব পাৰোঁ। চাওক বন্ধু বান্ধৱীসকল, কি ধুনীয়া কোৱালিটি পোৱালিখিনি আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেলখন। এইখিনি পোৱালিৰ বয়স 0 ডেছৰ পোৱালি, কালি উঠিছে। আমি আজি দাদাহঁতৰ ঘৰত লৈ আহিছোঁ, অৰ্ডাৰ কৰিছিল আৰু সেইমতে মই লোকেশ্যনত মই দাদাৰ মাল দিবলৈ আহিছোঁ। চাওক, ফাৰ্মৰখনত সোমাই আছোঁ। এই ষ্টেট মালখিনি আমি কেইদিন আগত দিছোঁ আৰু আপোনালোকক মই কেইদিন আগৰ মালখিনি আমি দেখাবলৈ যত্ন কৰি আছোঁ। চাওক, ইয়াতে 400 পোৱালি মই কেইদিন আগতে মই দিছিলোঁ। 10 দিনমান আগতে মই এইখিনি পোৱালি মই নিজেই দিছিলোঁ এইখন ফাৰ্মত। আৰু নেক্সট এতিয়া দাদা আকৌ 600 লৈছে। এতিয়া ষ্টেট বাই ষ্টেট লৈ আছে মোৰ পৰা, কিয়নো মই পোৱালি ভাল কোৱালিটি পোৱালি দিওঁ, সেইকাৰণে দাদা আমাৰ পৰা লৈ থাকে সদায়। মই আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। চাওক, এইখিনি 10 দিনৰ পোৱালি, কি সুন্দৰ পোৱালি, আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেলৰ পৰা। চাওক বন্ধু বান্ধৱীসকল, এইখিনি পোৱালিত কিন্তু দানাৰ পাত্ৰ আৰু পানীৰ পাত্ৰ এনেকৈ ৰাখিব লাগে। হয়তো 100 পোৱালিৰ মাজত আপোনালোকে 3টা টেংকাৰ দিব, পানীৰ টেংকাৰ 3টা দিব আৰু হয়তো 3টা দানাৰ পাত্ৰ দিব। এনেকৈ যদি আপোনালোকে দিব পাৰে তেনেহ'লে পোৱালি ডাঙৰ আৰু সৰু নহ'ব, একেই ষ্টেট থাকিব। কিছুমানৰ পোৱালি সৰু হয়, ডাঙৰ হয়, কিহৰ কাৰণে হয়? মই বন্ধু বান্ধৱীসকলক কৈছোঁ, আপোনালোকে দানা আৰু পানীটো বেছিভাগেই দি থাকিব, কিয়নো যদি দানা পানী কম হয় তেনেহ'লে পোৱালি কিন্তু ডাঙৰ আৰু সৰু হয়। আপোনালোকে এটা ভালকৈ চাই ল'ব। হয় বন্ধু বান্ধৱীসকল, মই সেইকাৰণে আপোনালোকক কৈছোঁ, দানা পানী ভালকৈ মেইনটেইন কৰক আৰু পোৱালিকেইটা সুস্থ ৰাখক। হয় বন্ধু বান্ধৱীসকল, মই আপোনালোকক দেখাই আছোঁ লোকেল কুকুৰাৰ পোৱালিখিনি। এইখিনি পোৱালিৰ বয়স আজি 10 দিনমান হৈছে। মই সম্পূৰ্ণভাৱে আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাই থাকক। হয় বন্ধুসকল, মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।